আজি ডিউটিৰ পৰা আহোঁতে লগত গাখীৰ লৈ আহিলোঁ গৰম কৰোঁতে বোলে ফাটিল মোক চাবলৈ মাতিছে দীপশিক চাইছেনে মুখত মাস্ক পিন্ধি খপা ধৰা হৈ বহি আছে বলক চাই আহোঁ এবাৰ গাখীৰটো সঁচাকৈয়ে ফাটিছে দোকানী ফ্ৰিজৰ পৰা মই নিজে ওলাই লৈ আহিছোঁ নমিতাৰ হাঁহিও ওলাইছে দোকানীক কৈ চাওঁ কি কয় যাওঁ বলক দোকানলৈ দোকানী এনে বেয়া নহয় বুজাই কিনে ক'লেও বুজিব ৰাস্তা পালোঁ এতিয়া গৈ আছোঁ বেছি দূৰত নহয় দোকান ওচৰতে হয় দোকানীয়ে মাল মিলাই আছে কৈ চাওঁ দোকানীক ক'লোঁ গাখীৰ গৰম কৰা ভিডিঅ' বনাই লৈ আছোঁ চাবি নেকি সি হাঁহে বুজিছে গৰম আছে যে বেছি বেয়া হ'ব পাৰে দিলে আৰু এতিয়া গৰমো হৈছোঁ সেই দুটা লাইট জ্বলি থকা দেখিছেনে সেইটো মোৰ ঘৰ যাই আছোঁ এতিয়া ঘৰলৈ এতিয়া ঘৰত সোমালোঁ নমিতাৰ ৰিয়েকশ্যনটো চাওঁ এতিয়া নাই তাইৰ বোলে একো ৰিয়েকশ্যনে নাই হাঁহি কিনে উৰাই দিলে দেখিছেনে গাখীৰটো আকৌ গৰম কৰোঁতে ফাটি গ'ল এতিয়া কি কৰোঁ উপায়টো নাই আৰু বাৰে বাৰে দোকানী কৈ থাকিব যাব ইচ্ছা নাই মোৰ দেই আমি নোৱাৰিলোঁ এবাৰে মা আহিছে নেমু টেঙা দি আৰু বেছিকৈ ফাটাই এনেকুৱাকৈ কাপোৰত চেকি পানীটো পেলাই পনীৰ বনালে দেখিছেনে মাৰ কিমানখিনি আইডিয়া আছে চাহৰ কাৰণে অনা গাখীৰ এতিয়া পনীৰৰ চব্জি খাম